সুপ্ৰভাত বন্ধু বান্ধৱীসকল, ভিডিঅ' ব্লগছৰ অন্য এটা ভিডিঅ' লৈ মই বিপাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই যিহেতু ভালে আছোঁ, গতিকে আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰিম। আজি শোৱাৰ পৰা উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, কিন্তু শোৱাৰ পৰা উঠাটো বহুত দেৰি হ'ল। গতিকে আজি ভিডিঅ' দি আছে, আপোনালোকে গম পাব কিয় দেৰি হৈছে, কি কথা। আচলতে আমাৰ ইয়াতে কামপুৰত বহুত ডাঙৰকৈ ভোগালী মেলা উৎসৱ উদযাপন কৰি আছে। গতিকে আমি ভোগালী মেলা চাবলৈ গৈছিলোঁ আৰু কালি আচাৰ্য বৰপাত্ৰ আৰু বিদিশা আহিছিলে। গতিকে গায়ক চাই আহি গৈ খোৱালে বহুত দেৰি হৈ গ'ল, ৰাতি 1-1:30 হৈছে। গতিকে আজি অলপ খোৱাৰ পৰা দেৰিকৈ উঠিলোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু মই দিনটো কি কৰোঁ কেনেকুৱা আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। দেখিছেনে? এয়া দেখিছে কুলৈ দেখি মাটিৰ কাম কৰি আছে, দেখিছেনে? শকত হৈছে বোলে, শকত ক্ষীণাবলৈ ব্যায়াম কৰি আছে। চব চাই দিয়া, লাজ কৰিছা কিয়? উহে মাৰিছা। আচলতে এইখিনি অলপ মানে দ হৈ আছিলে, গতিকে মাটি অলপ পেলাই দিয়া গৈছে। আৰু আমাৰ ঘৰটোতো গম পাইছে, আমি ঘৰ বনোৱাই নাই, ভালকৈ বনাম আৰু ষ্টাৰ্ট কৰিম আপোনালোকে ভিডিঅ'ৰ যোগেদি। এতিয়া এয়াৰ পৰা আৰম্ভণি শেষলৈকে ধুনীয়াকৈ দেখি যাব। আৰু এইপিনে এইটো ঘৰ ভাঙি পেলাই এইপিনে বনাব লাগিব, যিহেতু থাকিব লাগিব ঘৰ বনাবলৈ। গতিকে এইখিনি মাটি পেলাই লৈ গৈছে, ইয়াতে আমি ঘৰ এটা সাজি পেলাই পিনে থাকিব লাগিব। এইখিনি মিলাব কৰিবলৈ আছে। আৰু এয়া নাৰিকলৰ পুলিত মাটি দিয়া গৈছে। ৰাতিপুৱাই তামোলখন খালি মানে চাদাটো এইটো নহ'লে নহয় মানে এখন খাই দিলে হেল্ল' কৈ দিয়া। ইয়াৰ পৰা মাটি নি আকৌ তাত দিছেগৈ নাৰিকলৰ পুলিটোত। পানী হোৱাৰ পৰা আচলতে আমাৰ ইয়াতে বানপানী যে হৈছিলে, তেতিয়াৰ পৰা ইয়াত মানে ইমান বস্তু ভালকৈ নুঠাই হৈ গৈছে। মাটিবিলাক নতুনকৈ পেলোৱা গ'ল, মাটিবিলাক ভাল নহয় যে, কষ্ট কৰে। তথাপিতো এইবিলাক শাক পাচলিবিলাক গৰুৱে খালেহি সেইদিনাখন। সেয়া এতিয়া গা পা ধুই আজৰি হৈ লওঁগৈ। আজৰি হৈ ওলাই মেলি আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি ক'লৈ যাওঁ আপোনালোকক দেখাম, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। দুচানি দুচানি মোৰতো কৰিলা গম পাইছা নাই তুমি কিবা ভিডিঅ' কৰি আছো বুলি? গম পালে চোৱা। কামত নাই, পোৱালি লৈ লৈ চব বহি থাকে। পোৱালি হ'লে সুবিধা চকী পাৰি দুজনী দুখন হাত থকা চকিলা। আমি কাম কৰি তত পোৱা নাই। গোটেই সৈন্য আহি দেখাই দিয়া। এইটো আমাৰ পুখুৰীটো, মাছটো দেখাই দিয়া। মাছ এইটো মাছটো ওলাই আছে। এই নাম কি জানানে? এই নাম তেলেচু। এই নাম তেলেচু। এয়া মায়ে কুচিয়া গাত বিচাৰি ফুৰিছে জকাইখন লৈ কিনে। জকাই মায়ে গৈছে মাক জীয়েক। প্ৰথম জকাৰ অভিজ্ঞতা। চেণ্ডেল পিন্ধি মাৰিব। জকাই মাৰিব প্ৰথম। মাৰা 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 মাৰা। দে হ'লেই হ'ল। এই মাৰিছে জকাই। ডাঙৰ ডাঙৰ এই উঠি গ'ল।
সেইটোতো সেইটো মাছ লাগিল ডাঙৰ অঁ নাই আৰু এইটো এতিয়া আমি ওলাই কৰি ৰেডি হ'লোঁ আমি ক'ত যাম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈ সেইপিনে এওঁ ওলাই ৰেডি হ'ল হেলমেট পিন্ধোতো হেলমেটটো মেইন গাড়ী চলালে বিশেষকৈ বাইক পুলিচেও ধৰিলে কথা নহয় নিজৰ আছে চাই থাকক ভিডিঅ'টো ক'লৈ যাম কি কৰোঁ আগবেলাৰ ভাগত ঘৰতে সেইবোৰ ধেমালি ধুমুলা কৰি চবৰে লগতে তেনেকৈ সময় পাৰ কৰি এতিয়া আমি আহিছোঁ যিহেতু গতিকে আহি এতিয়া আমি পালোহি ৰহাৰ পৰা আমি ক'লৈ যাম ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাম গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তেতিয়া গমেই পাব আপোনালোকে ব্যস্ত হৈ আছা বিহু বুলি নে কি বিহু বুলি সকলোৱে এসাঁজ লগে লগে হাতালৈ আকৌ মই ক'ত গ'লো ন আমি আজি মাৰ ঘৰলৈ বুলি আহিছিলোঁ বিহু বুলি এসাঁজ একেলগে খাম বুলি প্ৰীতি পূজাৰ আয়োজন হৈ আছে এয়া বহুতেও কামত লাগি আছে এয়া সৰু বৌ দায়িত্ব বহুত এয়া ডাঙৰ বৌ মেখেলা দাঙি কামত লাগি আছে কি আঞ্জা বনাইছে আজি তিলৰ তৰকাৰী কাৱৈ মাছ খাচী মাংস আৰু এইপিনে মাংস আছে পাপৰ আছে চালাড আছে ভাজি আছে চব যোনে যি খায় আজি মানে খানাটো বহুত বেলেগ এয়া মোৰ মানুহজনক লৈ আহিলোঁ এয়া চালাড দিবলৈ ৰেডি নিয়ম নীতিৰ কথা আছিলে মটৰ চাৰিটামান দিব লাগিব আমাৰ ভনীয়ে ডিউটি পানীৰ দায়িত্বত ভনী এয়া যে মাংস হাঁহৰ মাংস এতিয়া এয়া হৈ যাব এতিয়া মাংস কিমান ডাঙৰ দেখাই দে ডাঙৰটো কিমানটো